জ্বৰ তুফান যেতিয়া আহে সৰু সৰু ছোৱালী দুজনীলৈ কান্দি কান্দি সৃষ্টিকৰ্তাক মাতি থাকোঁ। আমি বহুত অসহায়, আমাক সহায় কৰক। অসম চৰকাৰক এই আহ্বান বৰপেটা জিলাৰ বাগবৰ বিধানসভা সমষ্টিৰ আগমন্দিয়া গাঁৱৰ চাহানুৰ আৰু তেওঁৰ পৰিয়ালৰ। বিগত দিনবোৰত এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ আশাতেই দিনে নিশাই ঘূৰি ফুৰিছিল চাহানুৰে, কিন্তু এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে আগমন্দিয়া গাঁৱৰ চাহানুৰ আৰ্থিক অৱস্থা অতি শোচনীয়। তেওঁৰ থকা ঘৰটোৰ তথৈবচ অৱস্থা। তেওঁ এনেকুৱা এজন ব্যক্তি যিজনে দিন হাজিৰা কৰি কোনোমতে ঘৰখন চলাই গৈছে। তেনেকুৱা এজন দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। এই দুৰ্ভগীয়া পৰিয়ালৰ কাতৰ আহ্বান যাতে পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় বিধায়কৰ সহযোগত চৰকাৰে তেওঁক PMAYৰ লগতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰি এই দুখীয়া পৰিয়ালটোক অলপ সকাহ দিয়ে। বৰপেটাৰ পৰা দেলৱাৰ হুছেইনৰ এক্সক্লুচিভ ৰিপৰ্ট rkylive। আছিল আৰু সি হেৰি আছিল সেইবিলাক কৈছোঁ, আপোনাৰ ঘৰ নহ'ব। কিয় নহ'ব সুধিছিল নেকি? কিয় নহ'ব মই সেইবিলাকতো আৰু সোধা নাই কিয় নহ'ব। কি কাম কৰে? মই হাজিৰা কৰোঁ আৰু এই ভাল ভাল মানুহে অৰুণোদয় আঁচনি পাইছে। মই খুব দুখীয়া মানুহ। মই চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ, ভাল ভাল মানুহে ঘৰ পাই আছে, মই কিয় নাপাওঁ? মই এই যে আমি